নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মায়াৰ আসামিজ কিচেনলৈ তো বন্ধু বান্ধৱীসকল আপোনালোক নিশ্চয় ভালে কুশলে আছে আৰু মোৰো ভালেই তো মই আজি আপোনালোকৰ কাৰণে লৈ আহিছো এটা বিৰাটেই জুতি লগা তৰকাৰী লৈ আৰু এই জুতি লগা তৰকাৰীটো ঠাণ্ডাৰ দিনত গৰম গৰম ভাতৰ লগত খাবলৈ বিৰাটেই ভাল লাগে তো বলকচোন বনাওঁগৈ ইয়াত মই লৈ লৈছো দুটা ডাঙৰ সাইজৰ পিয়াজ আৰু পিয়াজ কিটা মই টুকুৰা টুকুৰকৈ কাটি লৈছো আৰু দিছো নহৰু অলপ বেছিকৈ দি লৈছো আৰু নহৰু অলপমান বেছি হলে খাবলৈ বেছি ভাল লাগে আদা দি দিছো 1 ইঞ্চি মান কাটি টুকুৰা টুকুৰকৈ দিছো 4টা কেঁচা জলকীয়া দি দিছো যদি জলকীয়া বেছিকৈ পছন্দ কৰে জলকীয়া বেছিকৈ দি ল'ব আৰু দিছো 1 চামুচ গোটা ধনিয়া আৰু দিছো 1 চামুচ গোটা জিৰা আৰু এই গোটেইখিনি মই এটা ধুনীয়া পেষ্ট বনাই ল'ম আৰু এয়া মই 1 কেজি মাংস লৈছো মাংসখিনি ধুনীয়াকৈ কাটি সাফ চিকুণ কৰি লৈছো আৰু এয়া মই লৈছো জহা কুমুৰাও এনেকৈ ডাঙৰ ডাঙৰ টুকুৰাকৈ মই কাটি লৈছো 1 কেজি মাংসৰ হিচাপত মই 8 টুকুৰা মান লৈছো আপোনালোকে নিজৰ হিচাপ অনুসৰি লৈ ল'ব কেৰাহীটো মই গৰম কৰি লৈছো আৰু কেৰাহীত মই এতিয়া দি দিছো 2 টেবুল চামুচ সৰিয়হৰ তেল আমি যেহেতু সৰিয়হৰ তেলেই খাওঁ গতিকে সৰিয়হৰ তেলেই দিছো আৰু দি দিছো জিৰাখিনি অকমান গৰম হোৱাৰ পিছত মই দি দিছো এটা শুকান জলকীয়া আৰু দুটা তেজপাত এতিয়া এইখিনি অকমান কালাৰ চেঞ্জ হোৱালৈকে মই ভাজি ল'ম আৰু ইয়াত দি দিছো লং ইলাচি আৰু দি দিছো দালচিনি তো এই গোটেইখিনি এতিয়া অকমান লৰাই দিছো লৰাই দি প্লাই মই যে পেষ্টটো বনাই ৰাখিছিলো এয়া সব পেষ্টটো মই ইয়াতে দি দিছো আৰু এনেকৈ বনালে বহুত সহজতে হৈ যায় আৰু খাবলৈ বিৰাটেই সোৱাদ লাগে এতিয়া মই মছলাখিনি ভাজি ল'ম মছলাখিনি মই তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে ইয়াৰ কেঁচা যিটো গোন্ধ থাকে সেই গোন্ধটো গুচি নাযায় আৰু চাওক তেল অলপমান বিৰিঙি উঠিছে এতিয়া মই ইয়াত দি দিছো বিলাহী এটা কাটি এনেকৈ পিচ পিচকৈ আপোনালোকে যদি বিচাৰে পেষ্টটোত যেতিয়া তৈয়াৰ কৰিছিলে তেতিয়াই দি দিব পাৰে বা এনেকৈ মিহিকে গ্ৰেটাৰত গ্ৰেট কৰিও দিব পাৰে নিজৰ ইচ্ছা অনুসৰি দিব কোনো কথা নাই বিলাহী দিয়াৰ লগতে কিন্তু নিমখটো দিব তেতিয়া বিলাহীটো সোনকালে গলি যায় আৰু মই নিমখটো নিজৰ সোৱাদ অনুসৰি দিছো আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি দি ল'ব লৰাই লৈছো ভালদৰে আৰু এতিয়া মই ইয়াত দি দিম কাশ্মীৰী লাল মিৰ্চ পাউডাৰটো দিম কালাৰৰ কাৰণে আৰু যদি জ্বলা বিচাৰে তেনেহলে জ্বলা জলকীয়া দি ল'ব আপোনালোকে এতিয়া ভালদৰে আকৌ লৰাই দিছো আৰু এনেকৈ লৰাই মই গোটেই মছলাখিনি তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে তেল আৰু মছলা সেপাৰেট হৈ নাযায় এতিয়া অকমান গ্ৰাইণ্ডাৰত জাৰটো ধুই পেলাই পানীখিনি দি দিলো এনে পেলনি নোযোৱাও মই যিকোনো বস্তু আৰু এতিয়া চাওক মছলাখিনি কি ধুনীয়াকৈ ভাজি হৈ গৈছে আৰু বিলাহীখিনিও মোৰ একেবাৰে কোমল হৈ গৈছে অকমান লৰাই দিলে পুৰা গলি গৈছে আৰু এয়া এনেকৈ লৰাই মই গোটেই মছলাখিনি ভালদৰে ভাজি ল'ম মছলা মোৰ ভাজি হৈ গৈছে এতিয়া মই ইয়াতে মাংসখিনি দি ল'ম মাংসখিনি মই দি ললো এতিয়া মই আকৌ মাংসখিনি আৰু মছলাখিনি ভালদৰে লৰাই দিম যাতে মছলা আৰু মাংস ধুনীয়াকৈ মিলি যায় মিডিয়াম হিটত মই ভাজি আছো আৰু সব ভাজাখিনি মোৰ হৈ আছে এনেকৈ অলপ লৰাই দি প্লে মই মাংসখিনি ভাজি ল'ম মাংসৰ কালাৰটো চেঞ্জ হৈ আহিছে অলপমান ভাজি হৈ গৈছে আৰু এয়া মই মিডিয়াম হিটতে মাংসখিনি ভাজি আছো হেতু কাৰণে বেছি গলি যোৱা নাই আৰু মাংসৰ যিটো ময়শ্চাৰ হেতু ধুনীয়াকৈ আছে আৰু এতিয়া মই কুমুৰা যে কাটি ৰাখিছিলো কুমুৰাখিনি দি ল'ম কুমুৰা আপোনালোকে সৰু ডাঙৰ নিজৰ ইচ্ছা অনুসৰি দিব মই ডাঙৰকৈ দিছো কাৰণ কুমুৰাবোৰ বৰ ধুনীয়াকৈ সিজি যায় আৰু সিজিলে খাবলৈ বিৰাটেই ভাল লাগে আৰু এইখিনি দি প্লাই যেতিয়া মই ভাজি আছো এটা বৰ ধুনীয়া গোন্ধ ওলাইছে আৰু এই গোন্ধটো আপোনালোকে যেতিয়া নিজে বনাব তেতিয়ালহে আপোনালোকে গম পাব এতিয়া ঢাকন দি মই 6-7 মিনিট এইখিনি এনেকৈ ৰান্ধি ল'ম 7 মিনিট পিছত মই ঢাকন আঁতৰাইছো আৰু চাওক বৰ ধুনীয়াকৈ মোৰ ভাজি হৈ গৈছে আৰু মাংস কুমুৰা দুইটাৰ পৰাই অকমান পানীটো ৰিলিজ হৈ গৈছে আৰু দেখিবলৈ বিৰাটেই ভাল লাগিছে নহয় জানো এতিয়া মই অকমান গেছৰ ফ্লেমটো হাই কৰি দিছো হাই কৰি মই এইখিনি হাই ফ্লেমত ভাজি ল'ম হৈ গৈছে আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিছো গৰম পানী আপোনালোকে যেতিয়া মাংসৰ তৰকাৰী বনাই বা যিকোনো তৰকাৰী বনাই গৰম পানী দি চাবচোন টেষ্টটো বহুত বেলেগ হয় আৰু ৰান্ধাটো বিৰাট ধুনীয়াকৈ হৈ যায় তে মই আজি ইয়াতে গৰম পানীয়ে দিছো আপোনালোকে দি চাব গৰম পানী দিলে বিৰাট ভাল লাগে এতিয়া ঢাকন দি মই মাংসখিনি 10 মিনিট মিডিয়াম হিটত ৰান্ধি ল'ম আৰু এয়া চাওক 10 মিনিট হৈ গৈছে আৰু বাহিৰৰ পৰাই দেখা পোৱা গৈছে ন মাংসৰ কালাৰটো চেঞ্জ হৈ গৈছে ঢাকনখন মই আঁতৰাই দিলো
আৰু এয়া চাওক বিৰাট ধুনীয়া লাগিছে কালাৰটো আৰু এবাৰ লৰাই চাওঁ কুমুৰাখিনি মোৰ বইল হৈছে নে নাই সেইটো মই চেক কৰি ল'ম আৰু মাংসত লোকেল মুৰ্গী মাংস বনালে অকমান জুল হ'লেও ভাল লাগে আৰু আপোনালোকে যদি জুলটো নিবিচাৰে তেনেহলে শুকানকেও বনাব পাৰে চাওক কুমুৰাটো বৰ ধুনীয়াকৈ মোৰ বইল হৈ গৈছে আৰু এতিয়া মই আকৌ মিডিয়াম হিটত মাংসখিনি অকমান টাইম উতলাই ল'ম যাতে মাংসৰ মোৰ বনাই কমপ্লিট কৰি ল'ব পাৰো আৰু এয়া মই মিডিয়াম হিটত মাংসখিনি উতলাই আছো আৱাজটো শুনা পাইছে কিমান ধুনীয়াকৈ বকবকাই উতলা আহিছে আৰু এই উতলনিটো যেতিয়া আহে তেতিয়া মাংসটো খাবলৈ বিৰাটেই টেষ্টি হয় আৰু এয়া মোৰ মাংস বনাই হৈ গ'ল গেছৰ ফ্লেমটো মই কৰি দিলোঁ অফ আৰু মই ঢাকন মাৰি থম 5 মিনিট পিছত আকৌ লগ পাই আছোঁ আপোনালোকক তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ যিকোনো নতুন ভিডিঅ' আহিলে আপোনালোকে নটিফিকেশ্যন প্ৰথমতে পাই যায় লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব আৰু এয়া চাওক মাংসখিনি মোৰ বনাই হৈ গ'ল আৰু দেখিবলৈ কিমান ধুনীয়া লাগিছে দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈ সঁচাকৈ বহুতেই ভাল লাগিছিলে আৰু আপোনালোকে হয়তো জহা কুমুৰাৰে হাঁহ খাইছে বা পাৰ মাংস খাইছে কিন্তু এবাৰ মুৰ্গী মাংস খাই চাবচোন বিৰাট সোৱাদ লাগে আৰু এয়া চাওক গ্ৰেভিটো মোৰ কিমান ঠিক হৈছে আৰু খাবলৈ বিৰাটেই সোৱাদ লগাইছে গৰম গৰম ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰক মুৰ্গী মাংস জহা কুমুৰাৰে আৰু খাই কেনে পালে মোক নিশ্চয় জনাব আৰু ভাল পালে এতিয়া এটা লাইক কৰি দিব আৰু যদি বহুত বেছি ভাল পাইছে তেনেহ'লে বন্ধু বান্ধৱী আৰু ফেমিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে মোৰ ভিডিঅ'টো দেখা পায় আৰু এনেকৈ নতুন নতুন ভিডিঅ' মই লৈ আহি থাকিম আজিলৈ ইমানেই আকৌ আহিম জয় আই অসম